আপোনাৰ চুলিখিনি বহুত বেছি পাতল নেকি বা চুলি গ্ৰোথটো একেবাৰে কম নেকি বা বহুত দিন ধৰি আপুনি চুলি সৰা সমস্যাত ভুগি আছে নেকি? যদি ভুগি আছে তেনেহ'লে এই ভিডিঅ'টি আপোনালোকৰ বাবে আগবঢ়ালোঁ। হেল্ল' এভৰিৱান, নমস্কাৰ। কি খবৰ সকলোৰে? আশা কৰিছোঁ আপোনালোক সকলো বহুত বেছি ভালে আছে, মোৰো ভাল। চ' ফ্ৰেণ্ডছ, আজি আপোনালোকৰ বাবে লৈ আহিছোঁ চুলি সৰা সমস্যাৰ ওপৰত এটি ভিডিঅ' আৰু ঘৰুৱাভাৱে আমি কেনেকৈ চুলি সৰা সমস্যাটো ৰোধ কৰিব পাৰোঁ তাৰ ওপৰতে মই ভিডিঅ'টি আগবঢ়াইছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টি চাই ভাল পাব আৰু একেবাৰে শেষলৈকে চাই থাকিব। আৰু এই ভিডিঅ'টিত মই ইউজ কৰা দুটা ইনগ্ৰেডিয়েণ্টছ একেবাৰে ঘৰুৱাভাৱে পোৱা আৰু সকলোৱে ব্যৱহাৰ কৰিব পাৰিবই আৰু ইয়াৰ বেনিফিটছটো সকলোৱে ল'ব পাৰিব। চ' ভিডিঅ'টি আগবঢ়াইছোঁ, একেবাৰে শেষলৈকে চাই থাকক। শ্বেয়াৰ কৰিব লোৱা হোম ৰেমেডিটো মই দুটা পাৰ্টত লৈ আহিছোঁ। ফাৰ্ষ্ট পাৰ্টটো আপুনি চুলিত এপ্লাই কৰিব লাগিব আৰু ছেকেণ্ড পাৰ্টটো অপশ্যনেল হয় বাৰু, সেইটো এটা ইফেক্টিভ ড্ৰিংক মই আপোনালোকৰ বাবে লৈ আহিছোঁ। সেইটো আপোনালোকে ফ'ল' আপ কৰিবও পাৰে বা নকৰিলেও কোনো কথা নাই। তাৰ বাবে এয়া লৈ লৈছোঁ মই নৰসিংহৰ পাত, আৰু আপোনালোকেতো জানেই নৰসিংহৰ পাতত থাকে প্ৰচুৰ পৰিমাণে ভিটামিন চি, ভিটামিন ডি, নিউট্ৰিশ্যন, প্ৰ'টিন, এণ্টি অক্সিডেণ্ট, এমিনো এচিড, এনেকুৱা বিভিন্ন ধৰণৰ ভিটামিনছে ভৰপূৰ। আৰু লগতে লৈ লৈছোঁ মই মিডিয়াম চাইজৰ এটা পিঁয়াজ। আৰু আপোনালোকে সকলোৱে জানেই চাগে চুলি সৰা সমস্যা ৰোধ কৰাৰ ক্ষেত্ৰত পিঁয়াজৰ ভূমিকা কিমান বেছি প্ৰয়োজনীয়। পিঁয়াজৰ তেলো আপোনালোকে ঘৰতে বনাই মেলি চুলি সৰা সমস্যা ৰোধ কৰিবৰ বাবে ব্যৱহাৰ কৰিব পাৰে, কিন্তু সেয়াও মই ইয়াতে ক'লোঁ। আৰু এয়া দেখিলেই নহয়, নৰসিংহ পাতখিনি ভালকৈ ধুই মেলি ল'লোঁ আৰু এতিয়া মিক্সি জাৰটোত মই ভৰাই আছোঁ। ইয়াৰ পৰা মই ফাইন পেষ্ট এটা বনাম আৰু এটা মই চিৰাম ৰেডি কৰি আছোঁ। গোটেইখিনি চাই থাকক শেষলৈকে। আৰু এটা মই এতিয়া পিঁয়াজ কাটি লৈছোঁ আৰু পিঁয়াজটো একেবাৰে ফ্ৰেছ লৈছোঁ দেই, অলপ জুচি হয় যাতে পিঁয়াজটো। ইয়াত দেখিছেনে বাৰু, এনেকৈ কাটিলে অলপমান ৰস ওলোৱা হ'ব লাগে। আৰু এই দুটা ইনগ্ৰেডিয়েণ্টছৰ পৰাই মই এটা চিৰাম বনাম। আৰু পিঁয়াজততো আপোনালোকে জানেই প্ৰচুৰ পৰিমাণে ছালফাৰ পোৱা যায়, লগতে ভিটামিন বি পোৱা যায়, B6 পোৱা যায়, আৰু সেয়াটো জানেই চুলিৰ কাৰণে কিমান বেছি প্ৰয়োজনীয়। পিঁয়াজত থকা ছালফাৰে আমাৰ স্কেল্পখন নিট এণ্ড ক্লিন কৰি ৰখাত যথেষ্ট পৰিমাণে সহায় কৰে, লগতে স্কেল্প ইনফেকশ্যন আৰু বেক্টেৰিয়াৰ পৰা হোৱা সমস্যাৰ পৰা আমাৰ যথেষ্ট পৰিমাণে সকাহ দিয়ে। বৰ্তমান সময়তো চুলি সৰা সমস্যাটো এটা কমন প্ৰব্লেম নিচিনাই হৈছে। এইটো পুৰুষ আৰু মহিলা উভয়ে ব্যৱহাৰ কৰিব পাৰিব, কিন্তু সেয়াও মই ক'লোঁ। আৰু আপোনালোকে নিজৰ চুলিৰ লেংথ অনুসৰি নৰসিংহ পাত আৰু পিঁয়াজৰ জোখটো কৰি ল'ব। মোৰ যিহেতু অকণমান চুলিখিনি দীঘল কাৰণে মই ইমানখিনি ল'লোঁ, আৰু অকণমান মই পানীও তাতে এড কৰি দিছোঁ যাতে পেষ্টটো ভালকৈ পিচ যায়। আৰু ইয়াত দেখিলেই নহয়, ভালকৈ মোৰ পিচি মেলি হৈ গৈছে। আৰু এতিয়া মই চেকনিখনৰ সহায়ত ধুনীয়াকৈ চেকি লৈছোঁ। ইয়াৰ ৰসটো মই উলিয়াই লৈছোঁ, এতিয়া দেখিলেনে বাৰু। আৰু এই চিৰামটো বহুত বেছি ইফেক্টিভ হয় দেই, সেয়াও মই ক'লোঁ। যিহেতু মই লাষ্ট 6 মাহৰ পৰা ইউজ কৰি আছোঁ আৰু ইয়াৰ পৰা বহুত বেছি ভাল ৰিজাল্ট পাই আছোঁ। এটা সময়ত খুব বেছি চুলি সৰিছিলে আৰু এতিয়া সেই চুলি সৰা সমস্যা মোৰ নাইকিয়া হৈছে। তথাপিও মই ইউজ কৰি আছোঁ বাৰু। আৰু আপোনালোকেও যদি এইটো ট্ৰাই কৰি চাই উইদিন 1 মান্থৰ ভিতৰত ডেফিনেটলি এটা ভাল ৰিজাল্টেই পাব। চাবচোন বাৰু ইউজ কৰি কেনেকুৱা পায়, মোক কমেণ্ট কৰি কিন্তু জনাবলৈ একেবাৰে নাপাহৰিব। আৰু উইকলি 2বাৰমানকৈ লগাবলৈ ট্ৰাই কৰিব। আৰু যদি আপোনালোকৰ কিবা স্প্ৰে বটল আছে, তেতিয়া স্প্ৰে বটলতো আপোনালোকে ভৰাই ল'ব পাৰিব। আৰু মোৰ যিহেতু স্প্ৰে বটল আছে, মই স্প্ৰে বটলতে ভৰাম। আৰু যদি আপোনালোকৰ নাই, তেতিয়া আপুনি কটন দিও ইউজ কৰিব পাৰিব। মই দেখাই আছোঁ বাৰু গোটেই প্ৰচেছখিনি, চাই থাককচোন শেষলৈকে। ঘৰুৱাভাৱে একেবাৰে কম সামগ্ৰী ইউজ কৰি এয়া বিশেষভাৱে প্ৰস্তুত কৰা মোৰ চিৰাম ৰেডি। আৰু এয়া মই এনেকৈ খালী স্প্ৰে বটল এটা লৈ লৈছোঁ। ইয়াতে গোটেই চিৰামখিনি মই ষ্ট'ৰ কৰি ৰাখিম। যিমানখিনি ইউজ হয় মই লগাম বাৰু সেইখিনি, আৰু যোনখিনি মই ইউজ নকৰোঁ সেইখিনি ধুনীয়াকৈ মই ফ্ৰিজত ষ্ট'ৰ কৰিম। আৰু দেখিলে নহয়, অলৰেডি মোৰ চিৰামটো বনোৱা হৈ গৈছে। আৰু এই চিৰামটো চুলি সৰা সমস্যা ৰোধ কৰিবৰ বাবে বহুত বেছি ইফেক্টিভ হয়। যিহেতু ইয়াৰ ৰিজাল্টটো মই বহুত বেছি ভাল পাই আছোঁ, ভাবিছোঁ আপোনালোকে ট্ৰাই কৰি চাব। আৰু এইটো কেনেকৈ ইউজ কৰিব লাগে সেয়াও মই এই ভিডিঅ'টিৰ মাজতে দেখাই আছোঁ। তাৰ মাজতে আপোনালোকৰ লগত আৰু এটা বস্তু মই শ্বেয়াৰ কৰিব বিচাৰিছোঁ। ৰাতি হোৱাৰ আগতে এগিলাচ পানী এনেকৈ মই লৈ লওঁ, আৰু এই পানীখিনিতে মই নৰসিংহ পাত কেইটামান ভিজাই ৰাখোঁ, আৰু এই পানীখিনি মই নেক্সট ডে মৰ্ণিং খাই দিওঁ। আৰু এই পানীখিনি জানেনে, নৰসিংহ পাতৰ যোনখিনি গুণাগুণ এই পানীখিনিতে গোটেইখিনি এড হৈ যায়, যেনে ভিটামিন চি, ভিটামিন ডি, এমিনো এচিড, এণ্টি অক্সিডেণ্ট, এনেকুৱা বিভিন্ন ধৰণৰ ভিটামিনছ ইয়াতে যোগ হৈ থাকে। আৰু এই পানীখিনি আমাৰ চুলি সৰা সমস্যা ৰোধ কৰাত বহুত বেছি সহায় কৰে। আৰু এইটো অপশ্যনেল হয় বাৰু, যদি আপোনালোকে ট্ৰাই কৰিব বিচাৰে ট্ৰাই কৰিব পাৰে। আৰু যদি বোলে এইটো ট্ৰাই নকৰিলেও একো নাই বাৰু। মই যিহেতু ট্ৰাই কৰোঁ আপোনালোকৰ লগতো সেইকাৰণে শ্বেয়াৰ কৰি দিছোঁ। আৰু ভিডিঅ'টো চাই থাকক শেষলৈকে। আৰু ইয়াতে ভিজাই ৰখা নৰসিংহৰ পাতখিনি আপোনালোকে পানীখিনি খোৱাৰ আগত আঁতৰাই ল'বও পাৰে, বা পাতখিনি খালেও একো নাই বাৰু। পাতখিনি ধুনীয়াকৈ চুবাই মেলি আপোনালোকে খাই দিব পাৰিব। সেয়া খাই দিলেও ভালেই বাৰু, নাখালেও একো কথা নাই বাৰু। যিহেতু গোটেই ৰাতিটো পানীখিনিত তেনেকৈ ভিজাই ৰখা হৈছে, পানীখিনি অলৰেডি পাতৰ গুণাগুণখিনি লৈ লৈছে। আৰু এয়া অকণমান আপোনালোকক খায়ো দেখাই দিছোঁ। আৰু এতিয়া চিৰামটো কেনেকৈ এপ্লাই কৰে সেয়াও আপোনালোকক দেখাই আছোঁ। আৰু ভিডিঅ'টো চাই কেনে পালে সেয়া কমেণ্টছ এটা কৰি জনাবলৈ কিন্তু একেবাৰে নাপাহৰিব। আৰু যদি ফাৰ্ষ্ট টাইম মোৰ চেনেলটিত ভিজিট কৰিছে, প্লিজ মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব, ঠিক আছে। চুলিখিনি ফাৰ্ষ্টে মই ফনিয়াই লৈছোঁ আৰু চুলিখিনি দুটা পাৰ্টত ডিভাইড কৰি লৈছোঁ। আৰু চুলিৰ গুৰিত একেবাৰে মই এতিয়া স্প্ৰেটো কৰি যাম, একেবাৰে যাতে গুৰিখিনিয়ে ভালকৈ পায়। আগখিনিয়ে নাপালেও একো কথা নাই, যিহেতু আমাৰ চুলিৰ সৰা সমস্যা হৈ আছে, চুলিৰ গুৰিতে এইটো চিৰামটো আমি এপ্লাই কৰিব লাগে। আৰু কোনোবা যদি আপোনাক লগাই দিয়া মানুহ আছে তেতিয়াতো আৰু ভাল কথা। আৰু যিহেতু মোৰ নাই, সেইবাবে মই এনেকৈ স্প্ৰে বটলৰ সহায়েই কৰি লৈছোঁ। আৰু আপোনালোকে যদি কটন ইউজ কৰে তেতিয়া একেবাৰে গুৰিত কটনটো লগাই এনেকৈ ইউজ কৰিব, ঠিক আছে। এয়া দেখিছেনে বাৰু, মই এনেকৈ স্প্ৰেটো কৰি আছোঁ। আমি যিহেতু বাহিৰত ৰ'দে বতাহে অনবৰত ঘূৰি ফুৰাই হয়, তেনেকৈ সেয়াও এটা চুলি সৰা সমস্যাৰ কাৰণ হ'ব পাৰে। তাৰে ভিতৰত কেমিকেল ফ্ৰী এটা শ্বেম্পু যদি আমি ইউজ নকৰোঁ, তেতিয়াও আমাৰ চুলি সৰা সমস্যা হ'ব পাৰে। বা চুলিত বিভিন্ন ধৰণৰ হেয়াৰ ষ্টাইলিং টুলছ আমি ইউজ কৰোঁ, সেয়াও এটা কাৰণ হৈ পৰে।
আৰু লগতে আমাৰ হোৱাটো যদি খেলিমেলি হয় মানে টোপনি ক্ষতি যদি হয় বা আমি খুব বেছি ষ্ট্ৰেছ লৈ থাকোঁ তেতিয়াও কিন্তু আমাৰ চুলি সৰাৰ সমস্যাই দেখা দিয়ে দেই গতিকে আমি ৰেমেডিবিলাক ইউজ কৰাৰ লগতে বাকী দিশবিলাকো চাব লাগিব নহয় জানো যেনে প্ৰচুৰ পৰিমাণে পানী খোৱা ষ্ট্ৰেছ ফ্ৰী থকা আৰু হোৱাটো ভাল কৰা সেয়া কৰিলে আমাৰ চুলি সৰা উপশমৰ পৰা আমি যথেষ্ট পৰিমাণে সকাহ পাম আৰু এয়া চিৰামটো লগাই মেলি হৈ গৈছে মই 2 ঘণ্টা 3 ঘণ্টামানৰ পাছত ধুনীয়াকৈ চেম্পু কৰি মূৰটো ধুই দিম আৰু আপোনালোকো সপ্তাহে এটলিষ্ট দুবাৰকৈ লগাবলৈ ট্ৰাই কৰিব আৰু এমাহৰ ভিতৰতে আপোনালোকে ডেফিনেটলি ভাল ৰিজাল্ট পাব ভিডিঅ'জ বা ব্লগছত আকৌ লগ পাম তেতিয়ালৈকে আপোনালোক সকলো ভালে থাকক আৰু সুস্থ হৈ থাকক লাভ ইউ অল